নমস্কাৰ বন্ধুসকল, ৰিয়াজ ভৰালী অফিচিয়েল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ আকৌ লৈ আহিলোঁ এটা ভিডিঅ' ভাষা আৰু সাহিত্যৰ 10টা MCQ লৈ। বহুত দৰকাৰী প্ৰশ্ন, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। খুব দৰকাৰী প্ৰশ্ন, ভাষা আৰু সাহিত্যৰ 10টা MCQ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱ নাটসমূহ কি ভাষাত লিখিত? উত্তৰটো হ'ব ব্ৰজাৱলী ভাষাত। 2 নম্বৰ প্ৰশ্নটো আহিলে, কোন চনত কোনে অসমীয়া ভাষা অসমত নতুনকৈ প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হ'ব 1872 ছাৰ জৰ্জ কেম্পবেলে। তাৰ পিছৰ প্ৰশ্নটো আহিলে, শ্বেক্সপিয়েৰৰ কোনখন নাট অসমীয়ালৈ অনুদিত প্ৰথম নাটক? উত্তৰটো হ'ব কমেডি অৱ এৰৰ্ছ। তাৰপৰা 4 নম্বৰ প্ৰশ্নটো আহিলে, কোন চনত অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? উত্তৰটো হ'ব 1960 চনত। তাৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰশ্ন নম্বৰ 5, অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন? উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া চুটিগল্পৰ জনক বুলি কাক কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱাক। তাৰ পিছৰ প্ৰশ্নটো হ'ল 1990 চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস? উত্তৰটো হ'ব পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী। ভানুমতী প্ৰথম উপন্যাস। তাৰ পিছৰ প্ৰশ্নটো হ'ল, শংকৰদেৱৰ উদ্ভাৱন এক অংকযুক্ত নাটসমূহক কি নাট বুলি কোৱা হয়? শংকৰদেৱৰ নাটবিলাকক উত্তৰটো হ'ব অংকীয়া নাট। তাৰ পিছৰ প্ৰশ্নটো হ'ল, সাহিত্য অকাডেমি বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি? সাহিত্য অকাডেমি যে লাভ কৰিছিলে অসমীয়া পুথিখন কোনখন? সেইখনৰ উত্তৰটো হ'ব বনফুল। বন্ধুসকল, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। তাৰ পিছৰ প্ৰশ্নটো হ'ল, অসমৰ মুঠ কিমান শতাংশ অধিক লোকে অসমীয়া ভাষা কয়? ইয়াৰ উত্তৰটো হ'ব 60% মানুহে অসমীয়া ভাষা কয়। তাৰ শেষৰ প্ৰশ্নটো আহিলে, প্ৰথম অসমীয়া অভিধান কোনে কেতিয়া ৰচনা কৰিছিল? অসমীয়া অভিধানখনৰ নাম হ'ল মাইল ব্ৰনছন। মাইল ব্ৰনছনে ৰচনা কৰিছিলে 1867 চনত। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আকৌ এনেকুৱা আপোনালোকৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহোঁ, ধন্যবাদ।